আজি ভিতৰত তাক ট্ৰেন্সফাৰ কৰিব লাগিব কালি একচুৱেলি মই গৈছিলোঁ বৰপেটা ৰোড তো হাউলি গৈছিলোঁ হাউলিৰ পৰা উভতি আহোঁতে তো কালপানী পাৰে বাবাৰী যোনটো হাইস্কুল আছে তাৰ কাষতে মোক পুলিচ আৰক্ষীৰ এটা গাড়ী লগ পালে তো মানে কি মই চলোৱা আহিছোঁ তো এইটো গোবৰ্ধন হ'ব লাগে ইমান এটা হেৰি কৰা নাই মই তো গোবৰ্ধনা বুলি কৈছোঁ গোবৰ্ধন তো এই বেটেল মাখা আছিল তাতে কামৰটো মাখা আছিলে তো ইমান চলোৱা কিয় গৈ আছে বুলি কৈছে ঠিক আছে ছাৰ গৈ আছোঁ বুলি কৈছোঁ তো মই তেহেঁতক অভাৰটেক কৰি আহি গ'লোঁ তো আহি কৰি সিহঁতে পিছে পিছে আহিছে ভাবিলোঁ এতিয়া আহিব বাছবাৰী আউটপোষ্টত তো মই এইটো দি গ'লোঁ বাছবাৰী আউটপোষ্টৰ আগেদি গ'লোঁ যাই পেলাই এটা লগৰ এটা কৈছিল কি জিতা ৰোডৰ পৰা আহা এতিয়া সোমাই যাবি আমাৰ খিচিৰি খাই যাবি পূজা আছিলে তো তাতে গ'লোঁ পিছে পিছে পুলিচ গাড়ীটো গ'লে পিছত তাৰ ক'লে ইয়াৰ ড্ৰাইভাৰ কোন হয় বুলি ক'লে মই হয় ছাৰ কি হ'ল কোৱাত এইখিনি ক'লোঁ পিছত মাৰা মাৰি আৰম্ভ কৰিছোঁ বোলো পুলিচ মাখা মাৰিছিলে কামৰটো বাছবাৰী আউটপোষ্ট আছিলে পিছত আৰু গোবৰ্ধনাৰো আছিলে পিছত আৰু কৈছে কি মই ক'লো কি দুখ কি কৰিছোঁ পিছত ইহঁতে কিবা কিনি বকি আছে তহঁতক পুলিচে বোলে তহঁতে কিবা কিনি কৈছা আৰু কালপানীত বোলে তহঁতে এক্সিডেণ্ট কৰি আহিছা বুলি কৈছে কৈ আছে আৰু মাৰি আছে ধামত ধুম পিছত আৰু এজন পুলিচে ক'লা কি সিহঁতক গুলি মাৰি দিব লাগে ভৰি ভৰিত বুলি কৈছে এইটো ইহঁতৰ বাছবাৰী আউটপোষ্টৰ পৰা একজনে কৈছে ইমান এটা চিনি নাপালোঁ মানুহক পিছত আৰু ইয়াৰ পৰা আইচি ছাৰে গৈছিলে বাছবাৰী আউটপোষ্টৰ পৰা মাৰাৰ সময়ত পিছত গৈছিলে তেতিয়ালৈকে আমাক মাৰি ধৰি কিনে উঠাইছিলে গাড়ীত আৰু তেতিয়া গৈ গৈছে পিছত আৰু আমাক চেৰা দেখা পাই নাই সিহঁতক নুমা আৰু মাৰ বুলি কৈছে চেৰে হয় হয় আইচিৰ নাম এইটো জয়ন্ত দাস এই কৈছে কি সিহঁতক নুমা আৰু মাৰ পিছত তেতিয়া বন্দুকত খুন্দা দি মাৰিছে এইবোৰ তেজ চেজ চলাই দিছে মোৰ মাৰি কিনে তেজ লাগি আছে পিছত এইকেইটাত মাৰিছে আৰু বন্দুকৰ গুলিতে মাৰিছে নাকত মাৰিছে বোলে তেজ এইবিলাক আমি তিনিজন আছিলোঁ মোক বেছি মাৰিছে পিছত আৰু মাৰি ধৰি কিনে এইটো পৰা আহিছে আৰু সিহঁতক উঠাই কিনে আৰু গোবৰ্ধনাত লৈ গ'ল গোবৰ্ধনাত লৈ কিনে আমাক আৰু অলপ দেৰি ৰৈ কিনে আৰু ক'লাক কি তহঁতক মেডিকেল কৰিব লাগিব গৈছে মেডিকেল কৰিব গৈছে মেডিকেল লৈ গ'লাক কিন্তু মেডিকেলত লৈ কিনে মেডিকেল কৰা নাই আমাক পুলিচৰ কিবা লেখালেখি কৰিছে হেৰি লগত ডক্টৰৰ লগত লৈ আহিছে আনি কিনে কৈছে কি ৰাতিপুৱা আহিম দে গৈছে ৰাতিপুৱা পিছত ৰাতিপুৱা কৈ আছে কি ৰাতি কিবা এটা ভুল বুজাবুজি হৈ গ'ল তোমালোক এতিয়া যোৱা বুলি কৈ দিলাক গৈছিলে সেইকেইটা গোটেই আউট মানে কি আউট চিভিল ড্ৰেছত আছিলে চিভিল ড্ৰেছত গৈ পেলাই মাৰধৰ কৰিছে আমাক আৰু সিহঁতে পুৰা ফুল ড্ৰিংক কৰিছিলে চিভিল ড্ৰেছত গৈ পেলাই গাঁৱত সোমাই পেলাই সিহঁতে মাৰিছে সিহঁতে মানে কি লোকেল ল'ৰাবিলাকৰ ওপৰত মানে গুণ্ডাগিৰি এটা ৰাজত্ব চলাব বিচাৰি আছে এইটো আজি বুলি নহয় আগন্তুক মানে কি আগতেও কৰি আহিছে আগতে দুৰ্ভাগ্যজনক ঘটনা যে টি ষ্টেটৰ কিবা এটা সামূহিক সিহঁতৰ প্ৰব্লেম হৈ আছিল তেতিয়া সিহঁতে বাছবাৰী আইচিৰ পৰা মানে কি মহিলাকো মাৰিছিলে সিহঁতে মোকো মাৰিছে মোক বন্দুকেৰে ইফালে মাৰিছে মই সিহঁতক বাৰম্বাৰ কৈ আছোঁ যে ড্ৰিংক নাই কৰা ড্ৰিংক কৰিলে মেডিকেল কৰি লওক ড্ৰিংক কৰালৈ কিন্তু আমি কৈছোঁ আমি ড্ৰিংক নাই কৰা আমি ন্যায় বিচাৰোঁ কিয় এনেকুৱা হ'লে আমাৰ ওপৰত আৰু আইচি জয়ন্ত দাসক ইয়াৰ পৰা বাছবাৰী আউটপোষ্টৰ পৰা নিলম্বন কৰিব লাগে